অসম পুলিচ জিন্দাবাদ। আমাক কোনে সুৰক্ষা দিব? অসম পুলিচ জিন্দাবাদ। অসম পুলিচ জিন্দাবাদ। আমাক কোনে সুৰক্ষা দিব? আমাক কোনে সুৰক্ষা দিব? অসম পুলিচ জিন্দাবাদ। অসম পুলিচ জিন্দাবাদ। অসম পুলিচ জিন্দাবাদ। অসম পুলিচ জিন্দাবাদ। অসম পুলিচ না আপুনি কি কয় মই কয় অসম পুলিচ জিন্দাবাদ। আমাক কোনে সুৰক্ষা দিব? অসম পুলিচ জিন্দাবাদ। অসম পুলিচ জিন্দাবাদ। মণি বেলেগ পুলিচ পাই ঘৰত কিবা কাজিয়া লাগি আহিছে নে? হ'ব অৰ্ধাংগিনী উঠিলেও মই পাই যাম। সৰ্বপ্ৰথমে বিজেপিৰ ছাৰকে প্ৰমুখ কৰি সমূহ আৰু আপোনালোকৰ ত্যাগ আৰু কষ্টৰ প্ৰতি সন্মান জনাই এই পুলিচ এৱাৰ্ড অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে। আমি আইতাৰ মুখত তাহানি শুনিছিলোঁ এভাগী যোজনা, বোলে মাছ খাবি ইলিচ, চাকৰি কৰিবি পুলিচ, ৰেডিঅ' শুনিবি ফিলিপছ। তেনেকুৱা সময়তে আমি বিভিন্ন ক্ষেত্ৰত দেখিছিলোঁ মানুহৰ ঘৰলৈ পুলিচ আহিলে জুমাজুমি কৰে, পুলিচলৈ ছোৱালী বিয়া নিদিয়ে, পুলিচৰ ল'ৰা ছোৱালী বেয়া হ'ব বুলি কয়। জনসাধাৰণৰ মাজত পুলিচৰ এটা কেব হৈ গ'ল, পুলিচ যে মানুহ পাহৰি গ'ল। তেনেকুৱা সময়তে পুলিচ আৰু জনসাধাৰণৰ মাজত এখন দলং তৈয়াৰ হ'ল, যাৰ নাম বেহাৰবাৰী আউটপোষ্ট। থেংক ইউ। আৰু বেহাৰবাৰী আউটপোষ্টে আজি ২২শৰো অধিক খণ্ড অতিক্ৰম কৰি নৰ্থ ইষ্টৰ ভিতৰত সকলোতকৈ দীঘলীয়া চিৰিয়েল হিচাপে আপোনালোকে প্ৰতিষ্ঠা দিলে। তাৰ বাবে সমগ্ৰ অসমবাসী ৰাইজক বহুত বহুত ধন্যবাদ। এইখিনিতে এটা কথা জনাওঁ, এই অনুষ্ঠানটো যিমান প্ৰচাৰ কৰিব লাগিছিল পুলিচ এৱাৰ্ড অনুষ্ঠানটো, সেইমতে টিভিত হওক ছ'চিয়েল মিডিয়াত হওক আমি প্ৰচাৰ কৰিব নোৱাৰিলোঁ। আমি নকৰিলোঁ, ইচ্ছা কৰি নকৰিলোঁ। এইকাৰণে পুলিচ এৱাৰ্ড হ'ব যেতিয়া গোটেই অসমে গম পালেহেঁতেন যে ইয়াত পুলিচসকলে বেছিকৈ থাকিব, বিভিন্ন প্ৰান্তৰ পৰা আহে। যিহেতু প্ৰচাৰ হ'লে গমেই পাব পুলিচবোৰ ইয়াতে থাকিব, চুৰ দগাবাজে তাৰ সুবিধা লৈ কাৰ ঘৰৰ পৰা টিভি, কাৰ ঘৰৰ পৰা জেয়াৰী উঠাই ঠিক নাই। সেইকাৰণে আমি প্ৰচাৰ নকৰিলোঁ, যাতে পুলিচসকল ডিউটিত আছে বুলি সকলোৱে গম পাই থাকক, এনেকুৱা কামবোৰ নহওক। কাৰণ এতিয়া আপোনালোকে যি হ'লচেল ৰেটত অপৰাধী ধৰিছে, আমি ধেমালিকে পাতোৱেই বোলো জেলত জেগা থাকিবগৈ নে, পিছত দেখোন এনেকুৱা অডিটৰিয়া মানুহৰ ঘৰ দেখোন ৰেণ্টত ল'বগৈ লাগিব। তথাপিও এই চাফাই অভিযান চলি থাকক, আপোনালোক সাৰে থাকে কাৰণে আমি ভালকৈ শুব পাৰোঁ। এইদৰে আপোনালোক সুস্বাস্থ্য গৰাকী হওক আৰু সদায় সুন্দৰকৈ আমাক সুৰক্ষিত কৰি আগুৱাই যাওক। বোলে আও হৰি, থেংক ইউ। চুকতে ৰৈ থাকিবনে কিবা কবি? মই মঞ্চলৈ নুঠিম থা। ইয়াতে ইমান ডাঙৰ ডাঙৰ মানুহ লগ পাইছে। ৬ বছৰ, ৮ বছৰ, ৯ বছৰকে মই চাকৰিটো চিয়াৰী চাকৰি ট্ৰেইনিঙে হৈ আছে। মানে মই ক'ত আছো মই নিজে নাজানো। এতিয়া সোমাইছোঁ আধা পুলিচ আধা আৰ্মি তেনেকৈ মিলাই সোমোৱাই দিছে, কিন্তু মই ক'ত আছো? ৬ বছৰ ট্ৰেইনিং হয় জানো? ৮ বছৰ ট্ৰেইনিং মই ট্ৰেইনিঙে মাৰি আহিছোঁ। হাতত চাহৰ গিলাচ, তাৰপিছত মই কৈছে চিআইডি ট্ৰেইনিং। আজি চব ডাঙৰ ডাঙৰ চাহ, আমাৰ সঁচা চাহবিলাক আহিছে। সেইকাৰণে মই ভাবিছোঁ আজি চাকৰিটো ফিক্স কৰি ল'ম আৰু আজিয়ে সুযোগ। সেইকাৰণে মই আমাৰ ৰেগুনি চেনেলৰ সজীৱ দা তাকো ধন্যবাদ দিছোঁ গোটেই মানুহখিনি মতাৰ কাৰণে। ইমান ধুনীয়া অনুষ্ঠান। আৰু যতীন দা, ৰবিদা ভালে আছে? মই ভালে আছোঁ। আপোনালোকে দেখিলে গা চা কঁপি আহে। কিন্তু মাত নোলাওঁতে গম পাইছে।
মানে হেৰি ৰবিদাকে কোৱা কথা এটা সুধো তাক অকণ চুই চাম দেই ভাল দাদাকো পাই থাকো ইমান ধুনীয়াকে মানে ধৰক আজি মোক কেনেকুৱা লাগিছিল সদায় ভাল লাগে এই গান নোধোৱাৰ আগত ভাল নালাগে ইমান তাক আমি বহুত চেষ্টা কৰিলোঁ ই অকণমান ধুনীয়া হওক মুকলি হওক বগা হওক বিয়া বাৰু পতা নাই ইমান চেষ্টা কৰোঁ ঘঁহি পিহি গা ধুৱাইটো বগা নহয় কাৰণে আজি টি চাৰ্টটোকে বগা পিন্ধাই গৈছে মই মানে মোক পুষ্টিত লিখা আছে মই জন্মগত ক'লা মই চেষ্টা কৰি লাভ নাই মই এজনক চোৱাতে কৈছে কাউৰীক মানে গাখীৰ দি গা ধুৱাই লাভ নাই গতিকে আপোনাক ইমান ভাল পাওঁ ৰবিদা গতিকে আপোনাক সৰু এটা প্ৰশ্ন সোধোঁ বেয়া হ'ব নেকি আলু খাই আপুনি খোৱা বোৱাটো বিৰাট যতন লয় মানে শৰীৰ চৰ্চাটোৰ কথা আমি ছ'চিয়েল মিডিয়াত বিভিন্ন পাই আছোঁ আপুনি ধৰক কিমান শৰীৰ মানে আপোনালোকক দেখি আমি আচলতে শৰীৰটো যতন লৈছোঁ মোৰ 93 কেজি আছিল এতিয়া মই 78 কেজি মানে দাদাহঁতৰ দেখি এতিয়া মই 78 কেজি আকৌ এলাহত মানে কৰোণা হোৱাৰ পিছত আকৌ 5 কেজি বাঢ়িলোঁ 83 কেজি দিয়া আকৌ কমাম দাদা এনেই আপুনি আলু খায়নে কমকৈ খায় হ'লেও খায় এনেই আলু যেতিয়া সৃষ্টি হৈছিল আলু বুলি যেতিয়া চিনাক্তকৰণ হৈছিল প্ৰথম আলুটো ক'ত আৱিষ্কাৰ হৈছিল সকলো মই কৈ দিওঁ মাটিৰ তলত দাদা আলু প্ৰথমে হওক শেষতো হওক সদায় মাটিৰ তলতে প্ৰথম আৱিষ্কাৰ হৈছিল ধন্যবাদ এতিয়া যতীন দাৰ ওচৰত যতীন দাই এনেকৈ বহি আছে এইটো মানে ঘোচা মাৰিবলৈ বহি আছে নে নাই ওচৰলৈ যাওঁ বুলি বহি আছে দাদা মোৰ ওপৰত কি ক'ব দাদা কিবা দুআষাৰ থ'বগৈ সুন্দৰ অভিনেতা তোৰ লগত কাম কৰিব পাৰি নিজকে ধন্যবাদ যতীন দাই কি ক'ব যতীন দাই তোৰ ওপৰত দুএষাৰ কি ক'ব কেইদিনমান আগত দেখোন এষাৰ কৈছে তোৰ ওপৰত ভাওনাত বহুত আশা পাইছে সকলোৱে দেখিছে বা এইটো ভুল হৈ যায় ন মানুহ মাত্ৰে ভোক লোভে পাপে মাংস ভাত কিন্তু দাদা মই আপোনাক ক'লোঁ যে মানুহৰ দাঁতৰ ৰংটো বগা হয় সাধাৰণতে মানুহৰ দাঁতৰ ৰং বগা কিন্তু এনেকুৱা ক্ষণ আহিছে ধৰক আপুনি ইয়াত আজি পুলিচ এৱাৰ্ড শ্ব' চাই আছে এতিয়া চাউথ আফ্ৰিকা ৱেষ্ট ইণ্ডিজৰ মানুহখিনি ক'লা এতিয়া আপোনাৰ ফোন আহিল যে চাউথ আফ্ৰিকা বা ৱেষ্ট ইণ্ডিজত এটা কেঁচুৱা জন্ম পালে কেঁচুৱাটোৰ দাঁতৰ ৰং কেনেকুৱা হ'ব দাঁতৰ ৰং কিন্তু দাঁতেই নোলায় দাঁতৰ ৰং কেনেকুৱা সুন্দৰ আমাক একেচা কিবা সুধিব নেকি ছাৰক প্ৰথমে শ্ৰদ্ধা জনাইছোঁ ছাৰক খালি এটা কথা সুধিব বিচাৰোঁ যিহেতু আপোনালোকৰ বহুত প্ৰেছাৰ থাকে আমি যিহেতু অভিনয়হে কৰোঁ ইমান প্ৰেছাৰৰ মাজত ইমানখিনি মানুহ আপোনালোকৰ কৰ্মকৰ্তাৰ হাতত লৈ আপোনালোকৰতো টেনশ্যন হয় আচলতে আপুনি কেনেকৈ ৰিলেক্স হয় ঘৰত গৈ কি কৰে কিতাপ পঢ়ে গান শুনে কেনেকৈ আপুনি আপোনাক মানে আকৌ নিয়ন্ত্ৰণ কৰি লয় মই জেনেৰেলি এক্সাৰচাইজ কৰি থাকোঁতে আৰু বিশেষকৈ ট্ৰেডমিলত খোজকাঢ়োঁতে চিঞৰি গান গাওঁ আৰু জেনেৰেলি কিবা নহয় কিবা কৰি থাকোঁ এনজয় কৰোঁ মই খোল বজাওঁ আৰু ভালকৈ তোমালোকৰ হেৰিখিনি চাওঁ বেহাৰবাৰী চাওঁ আৰু জেনেৰেলি জমি থাকে আৰু আমি আপোনালোকক জনাওঁ যে ছাৰো আছে আজি আমাৰ দাদাও আছে এইখিনিতে আমি সুবিধাটো লোৱা উচিত আমাৰ বেহাৰবাৰী আউটপোষ্টখনৰ ইমানখিনি এপিছ'ড কৰিলোঁ 8 বছৰ 2200 এপিছ'ড হ'ল কিন্তু আমাৰ বেহাৰবাৰীত আচলতে মাজে মাজে প্ৰয়োজন নহয় তথাপিও আমি কেতিয়াবা ক'ব লগা হ'লে আমি অপৰাধীক ধৰিব লগা হ'লে আমি এনেকৈ কৈ দিওঁ এই নপলাবি গুলিয়াই দিওঁ বন্দুক কিন্তু নাথাকে হাতত দম এটা দি ৰাখোঁ যদি ছাৰ থাকোঁতে দাদাও থাকোঁতে সেইকাৰণে কথাটো উলিয়াইছোঁ যদি পাৰি আইনীভাৱে কিবা তেনেকুৱা আমাৰ থেচিছটো হ'লেও হ'ব বেহাৰবাৰীত উলিয়াব পৰাকৈ বাকী গুলি আদি এডিটিঙত ফুটাই দিব আমি অন্তত এক্টিংটো তাৰ ওপৰত প্ৰাণ দিব পাৰোঁ নহ'লে ধৰা সময়ত এনেকৈ ধৰিব লাগে অপৰাধ সঁচা বন্ধুক দিব নালাগে সঁচা বন্ধুক দিলে চবচে কেঁচাতে গুলি ময়ে বেছি খায় আৰু কওক এইবিলাক ৰিহাৰ্চলত সময়মতে নহাৰ ফল আপোনালোকৰ মাজত যিসকল আপোনালোকে নিউজত ওলাইছেনে আপোনালোকৰ মাজত কোন কোন ওলাইছে নিউজ আপোনালোকৰ মাজত ওলাইছেনে কোনোবা ওলাইছে আপুনি ওলাইছে নিউজত নহয় আমি যেতিয়া প্ৰথম কাম কৰোঁ কেমেৰাত যেতিয়া প্ৰথম কাম কৰিছিলোঁ যেতিয়া আমি মানে টিভিত ওলাইছিলোঁ VCD কৰিছিলোঁ তাত ওলাইছিলোঁ তেতিয়া ঘৰৰ মানুহবিলাকে মানে ফোন কৰিছিল মিতিৰ কুটুমৰ বহুত মানে শুভকামনা দিছে আপুনি যেতিয়া প্ৰথম নিউজত ওলাইছিল তেতিয়া আপোনাৰ মিতিৰৰ মানুহখিনিয়ে কৈছিল নে তোমাক দেখিছোঁ ভাল হৈছে এনেকৈ ক'ব লাগিছিল এইটো নিব লাগিছিল এনে কথা কৈছিল নে নিশ্চয় কৈছে যোৱাকালি উঠিছিলোঁ
ফোনৰ ওপৰত ফোনটো থবই নোৱাৰো, লাষ্ট টাইম চুইচ অফ কৰি দিছো। উপায় নাই আৰু। আৰু কিবা কিবি শিকাই দিয়ে নিলে এনেকে ক'ব লাগিছিল, এইটো ক'ব লাগিছিল, এইটো। কিন্তু এনেইতো আমি দেখো কেমেৰা দেখিলে অকণমান আঁতৰিও দিয়ে আপোনালোকে। সেইটো কেতিয়া নহয়, কেমেৰা দেখিলে আঁতৰি নাযাওঁ, ওচৰলৈ দিয়া যাওঁ। আগত পুলিচ দেখিলে যেনেকে দৌৰিছিলো, আমি এতিয়া পুলিচ দেখিছেনে, সেনেকুৱাকে আমি কেমেৰা দেখিলে ওচৰতে যাওঁ, কিবা কিবি ক'বই পাওঁ। সঁচাকে সঁচাকে। আৰু আপুনি যে ক'লে পুলিচ দেখিলে দৌৰো বুলি, আপুনি পুলিচলৈ ভয় কৰিছিল আগতে? আগতে ভয় কৰিছিলো, বাপৰে বাপ, ৰাস্তাত ওলোৱা নাছিলো। এতিয়া ভয় কৰে? এতিয়াও ভয় কৰে? এতিয়া নিজে পুলিচ আৰু কি ভয় কৰিম। আচলতে মই যিটো দেখিলো ময়ো পুলিচলৈ ভয় কৰো, আৰু মোৰ ভাল লাগিছে যে আপুনি এটা সময়ত পুলিচত ভয় কৰিছিল পুলিচলৈ, কিন্তু আজি আপুনি নিজে পুলিচ, ময়ো পুলিচলৈ ভয় কৰোঁ। মোৰ তেনেকুৱা কিবা সুবিধা আছে নেকি যদি সঁচাকে পুলিচ হৈ যাব? কাৰণ সকলো আছে কাৰণে কৈছো, পুলিচত চাই পুলিচত এনেকুৱা কিবা কম হৈ আছে বুলি ভাবে নেকি, যিটো আপুনি যদি মানে কৰি দিয়ে হয়তো আৰু গপচ হ'ব, এনেকুৱা কেতিয়াবা ভাবিছে নেকি এই টেকনিকটো বা এইটো এনেকুৱা কিবা চাই পুলিচে এইখিনি কমি আছে? আমাৰ ফালে মন আছে ছাৰ, আমাৰ ফালৰ পৰা আমি ভাবি থোৱা আছে। এক নম্বৰটো এতিয়া ৰিক্ৰুটমেণ্ট চলি আছে, আপুনি এপ্লাই কৰি দিব। ভেৰি গুড। মানে এতিয়া আপোনাৰ যিটো এক্টিং দেখিলো, এতিয়া ৰিয়েলিটি আপুনি কৰিব পাৰিব। আৰু প্ৰেক্টিচ আৰম্ভ কৰি দিয়ক। ৰাতিপুৱা আমাৰ লগত দৌৰা-দৌৰি আৰম্ভ কৰিব, CO 430 ইয়াত আছে ইন্দ্ৰাণী বাইদেউ, জন বেটালিয়নত গৈ দৌৰা-দৌৰি আৰম্ভ কৰিব, আৰু তাতে আপোনাক এই কৰি দিম। আৰু DGP সাহেবৰ পাৱাৰ আছে, কম্পেশনেট আপোনাৰ এক্সট্ৰা এপইণ্টমেণ্ট কৰাই দিব, খুব ভাল হ'ব। ছাৰ, ছাৰৰ চাকৰি দিলে কেণ্টিনখন মোক লাগিব। না আমি চিৰিয়েলো কৰি থাকিম, চিৰিয়েলো কৰি থাকিম, চাকৰিও কৰি থাকিম। সঞ্জীৱ নাৰায়ণ চাহাবে চিৰিয়েলৰ চিন্তা কৰিব নালাগে, পুলিচত বহুত মানুহ আছে, চিৰিয়েলত এক্টিং কৰিবলৈ আছে, যথেষ্ট মানুহ আছে। একদম আছো আমি আছো। পুলিচত আমাৰ এক্টিং কৰিবলৈ কোনে কোনে বিচাৰে? পুলিচত কোন কোন আছে? হাত ডাঙৰ কথা কৈছে। একদম একদম আছো এইফালে। আপোনালোকৰ ভেকচিন লোৱা দিন হ'ল হয়নে? ফটকে দাঙি দিছে নহয় ভেকচিন, কালি যদি ফটকে দাঙিবলৈ যি বিষায়। তথাপি অসম পুলিচ জিন্দাবাদ বোলে। আও হৰি, থেংক ইউ ছ' মাছ।